ঐ ভাই ক'ত যোৱা হে ৰখাচোন কোৱাচোন অকলে অকলে ঘূৰি থকা যে চিনাকি নোহোৱা নেকি কাৰো লগত তেনেকুৱা নহয় তেতিয়াহ'লে অকলে অকলে ঘূৰি থকা যে মই ইয়াত নতুন কাকো চিনি জানি নাপাওঁ কাৰো নাম নাজানি কাকহে মাতিম পিছে তোমাৰ নামটো মোৰ নাম অবিনাশ তোমাৰ নাম মোৰ নাম সপোন সপোন ব'লা নৈ ফালৰ পৰা আহোঁ এপাক ব'লা মোৰো বহুত দিন হ'ল নৈৰ ফালে নোযোৱা তহঁতৰ আৰু বেলেগ কাম নাই হা য'তে ত'তে যে ৰিলছ বনাই ফুৰ আমি বনাইছো তাতে তোৰ কি হ'ল ঐ এই বুবাটোক ক'ত লগ পালিও তই হৰি কাক বুবা বুলি ক'লা হা নিজে চাগে বুবা তেতিয়া দেখিলে কিয় মাত নিদিয়া মই তোমাক চিনিয়ে নাপাওঁ হৰি মহাশয় এতিয়া তুমি আমাৰ ইয়াত আছা ইয়াত আমাক লগ পোৱাটো স্বাভাৱিক কথা থহে তহঁতৰ ফটোৱা কথা বৈ অলপ আগৰ পৰা আহোঁগৈ ব'লা ও আজি অকলে যে মাতিলেও শুনি নাপায় কলাটো কৰবাৰ হৰি মহাশয় মাতিলে শুনি নাপায় নি সৰি শুনাই নাছিলো অলপ দূৰত বহাচোন নহলে আকৌ কোনোবাই দেখি কিবা ক'ব কোনে কি ক'ব ক'লেও কওক মই কিবা ভয় কৰো নি তুমি ভয় নকৰা কিন্তু মই ভয় কৰো কেলে মই তোমাৰ নামটোৱে নাজানি আকৌ কোনোবাই গৈ পেহীক লগাই দিয়ক পেহীয়ে ঘৰত মই বৰবাদ হৈ যাম ভয়াটো কৰবাৰ ঐ কি চলি আছে হা তহঁতৰ আহি আছো সপোন কি কৰি আছা এনেই বহি আছো পিছে তুমি কোনফালে যোৱা এনেই ওলাই আহিছো অলপ যোৱানি আহা ৰবা তুমি কি মোবাইলটো নোহোৱাকে থাকিবই নোৱাৰা নেকি নহয় মানে তুমি কি কথা পাতিব নাজানা নেকি এনি টাইম মোবাইলটোতে লাগি থাকা যে বাৰু কোৱাচোন
এনে তোমাৰ ঘৰত কোন কোন আছে? এনেই নহয় সঁচাকৈ মোৰ ঘৰত মা ভাইটি বা আৰু মই। তুমি কিন্তু মানুহ মাৰিবা দেই। মই মানুহ নামাৰো নহয়। তোমাৰ কি দেউতা নাই নি? নাই 10 বছৰমান আগতে এৰি গ'ল। অ' চৰি সোধাৰ কাৰণে বেয়া নাপাবা। নাই নাপাওঁ। জীৱন মৰণটো মানুহৰ হাতত নাথাকে ন, আৰু আমিওতো এদিন মৰিবই লাগিব। বাৰু বাদ দিয়াচোন এইবোৰ। পিছে তোমাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰতো মা ভাইটি মই। তোমাৰ দৰে মোৰো দেউতা নাই। তোমাৰ আৰু আমাৰ পৰিয়ালটো বৰ বিশেষ বেলেগ নহয় কিন্তু। হয় কিন্তু। তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই? সেইটো কথা নুলিয়ালেই ভাল পাম। মই গাৰ্লফ্ৰেণ্ড বোলা শব্দটোৱে বেয়া পাওঁ। কিয় বা? আজিকালি ভাল পোৱা টকা পইচা থাকিলেহে থাকে ন। তথাপিও চব ছোৱালী তেনেকুৱা নহয়। বেছিভাগ ছোৱালীটো তেনেকুৱাই হয় ন। আৰে বাদ দিয়া নাই এইবোৰ, ব'লা অলপ আগৰ পৰা আহিম। আবেলি সময়ত ঘৰৰ পৰা ওলাই আহা মজাটোৱে বেলেগ। শীতল আকাশৰ ঠাণ্ডা বতাহ, কি যে মজা লাগে। আগফালে চোৱা, দুইজনী ৰিলছ বনোৱাত ব্যস্ত। বই মজা লওঁ তাহাঁতৰ। ব'লা। আজি আকৌ পুৰণা সময়ত যে বাইদেউসকল। তোমালোক দুটা যে অলপ বেছি আৰু। হ'ব চাওঁ, চাইড দিয়া। ঐ অবিনাশ, গেম খেলা নি? আহা খেলিম আকৌ। আহা, মই ৰখিছোঁ। ময়ো খেলিম, আহা। এনে গেম খেলাজনী ওলালে। কি নোৱাৰিম বুলি ভাবিছা নেকি? হ'ব পাৰিবা। তই ইয়াত বহি কেৰম খেলি থাক, সি তাত মজা লৈ আছে। কালি পৰহি আহি নিজকে কি বুলি আহিছে, ইয়াক মাৰিয়ে পেলাওঁগে নি? ৰ তই খঙৰে যি টি নকৰিবি। সি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত বহি আছে আৰু তই কৈছ যি টি নকৰিবি। প্ৰথমতে তাক এবাৰ ৱাৰ্ণিং দিছা, নামানিলে হাত ভৰি ভাঙি তাতে পেলাই থৈ আহিম। অভি, সেইটোৱে ভাল হ'ব। তাক মই এবাৰ সমজাই দিলোঁ। ঐ, মই তোৰ নাম নাজানো, কিন্তু তই তাইৰ পৰা আঁতৰত থাক, নহ'লে কথা বেয়া হ'ব। অভি, তই কিন্তু এইটো ভাল কাম নকৰিলি। তইতো জানই ন মই তাক ভাল পাওঁ, তইতো বুজাব পাৰ। ঐ ভাই, তাই কাৰ কথা কৈ আছ? আৰু ভালে কৈছো, গলাৰ পৰা হাতে, নহ'লে কথা বেয়া হ'ব কিন্তু। অভি, তাইক কিয় ধৰি আছ? এৰি দে কৈছো নহয়, এৰি দে। কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নাজানো। মৰমী, তই বৰ ভাল নকৰিলি কিন্তু, ইয়াৰ পৰিণাম বেয়া হ'ব। পৰিণাম বেয়া হ'ব হা? আৰু এচৰ লাগে নেকি তোক? এইবোৰ চব মোৰ কাৰণে হৈছে।
হৈছে মোক ক্ষমা কৰিবা সপোন তুমিও যে আৰু দেই সৰু সৰু কথাবোৰত লাগি থকা বহাচোন অবিনাশ বটলটো দিয়াচোন ইমান খং নে তোমাৰ লোৱা চালা ইমান ধুনীয়া গেমখন চলি আছিলে হাৰিয়ে থাকিলো আৰু কি হ'ল এইকেইদিন বৰ দেখা দেখি নাই যে ঘৰতে ইটো সিটো কৰি থকা হয় ওলাই আহিবলৈ সময়ে নাপাওঁ আচ্ছা তোমাৰ কিবা হ'ল নি আজি মানুহটো অলপ বেলেগ বেলেগ লাগিছে যে নাই নাই কি বেলেগ দেখিলা কি হ'ল মনে মনে আছা যে নাই নাই মৰমী তোমাক মোৰ কথা এটা ক'বলগীয়া আছিল কোৱা কি কথা মোক আৰু কথা ক'বলৈ সুধিব লাগে নেকি তুমি বেয়া পাবা নেকি আকৌ নাপাওঁ অ কোৱা সঁচাকেনে আগলেও ক'বা নে সঁচাকে সঁচাকে কৈ থাকিবা মানে মোৰ তোমাক কেইদিনমানৰ পৰা ভাল লাগিব ধৰিছে অ' সেইটো কথা চৰি বেয়া নাপাবা মোৰ মনত যিটো আছিল মই সেইটোহে ক'লোঁ তুমি হা বা না ক'লে হ'ব প্লিজ কোৱাৰ কাৰণে বেয়া নাপাবা কিন্তু হ'ব নাপাওঁ অ' তেতিয়া মোৰ এনচাৰটো মই ভাবি পাছত ক'ম হ'ব সপোন ল'ৰাটো ইমান সহজ সৰল থাকেও ইমান ঠাণ্ডা হৈ লাহে লাহে ভাল লাগিব ধৰিছে তাক এয়াই ভাল পোৱা নি বাৰু বাইদেউ কালি কথাটো কি ভাবিলে পিছে তোমাৰ ফটোৱামিটো অলপ বেছি যে আৰু মই টেনচনত আছো আৰু তুমি ফটোৱা কৰি আছা নকৰোঁ বাৰু কোৱা ভালতো মোৰো লাগে তোমাক কিন্তু কিন্তু কি? কিন্তু মই কথাত বাধা দিয়াটো বেয়া পাওঁ কথাত বাধা দিয়াটোতো ময়ো বেয়া পাওঁ তুমি তোমাৰ মতে মই মোৰ মতে কিন্তু তুমি এনেকুৱা একো কৰিব নোৱাৰিবা যি সমাজৰ মানুহে বেয়া বুলি কোৱা হয় হ'ব ঠিক আছে বাৰু মা ভনী পেহী ঘৰত যে ল'ৰাটো আছে বৰ ঠাণ্ডা ন মানুহে কাৰ লগত কেনেকৈ কথা পাতিব লাগে তাক জানিব লাগে তাৰ কথা বতৰা ভাল বাৰু তোৰ নিচিনা নহয় কাৰ লগত কেনেকৈ কথা পাতিব লাগে তাক নজনা কি হ'ল আজি বৰ সুধিলি যে তাৰ কথা নাই আজি তাক লগ পাইছিলোঁ তাৰ কথাবোৰ ইমান ভাল লাগে হ'ব যা ভাত খাবলৈ ঠিক কৰোঁগৈ যা এই কৰিম নহয় ৰ না ঐ কি হ'ল নাই ঐ ছোৱালী তোক আজি কিবা এটা ভাল হ'ব লাগিছে তেল মাৰিব নালাগে সঁচাকে কৈছো শুন না তই মোৰ পৰা কেতিয়াও আঁতৰি নাযাবি দেই মইতো এৰি থাকিব পাৰিম নেকি বা কি জানি পাৰিবতো পাৰ ঐ মই যদি কেতিয়াবা বহুত দূৰলৈ যাওঁগে তই কি চা কৰিবি সপোন যিটি কথাবোৰ কৈ নাথাকিবি মই তোৰ অবিহনে এক মুহূৰ্তও থাকিব নোৱাৰো ইমান ভাল পাওঁনে মোক মই তোক নিজতকৈ বেছি ভাল পাওঁ সঁচা তোৰ নিচিনা ফটোৱা পাইছ হয়নে মোৰ জানজনী হয় মোৰ দেহাটো তোৰ মৰমীচোন
কাৰোবাৰ লগতহে বহি আছে ই মোৰ মাথাটো বেয়া কৰি আছে ইয়াক এইবাৰ মই সুধাই নেৰো তই ফালিবি আৰু চাই থাক মই কি কৰি আছো বাৰু দেখা যাব আগফালে এইটো সপোন নহয় জানো ইয়াক আজি মই সপোন কি হ'ল তোৰ গোটেই তেজ দেখোন মৰমী ঐ মৰমী সপোনৰ কিবা হ'ল কি হ'ল সপোনৰ ব'লে সোনকালে চাওঁ আঁতৰ হওক সপোন কি হ'ল তোৰ সপোন তই একো মুখেৰে নামাত কিয় উঠ না সপোন